নমস্কাৰ বন্ধুসকল, মানে কি কালি যোনটো ভিডিঅ' দিছিলোঁ তো আপোনালোকে সকলোৱে চাইছিলে যে টেঙা নিদিবাৰ ওপৰত মই কিছুমান কথা কৈছিলোঁ কালি ভিডিঅ'টোত। তো সেইকেইটা কথাকে মানে কি টেঙা নিদিবা ভিডিঅ'টো চাই কিনি মোক কালি সি নিজে কিন্তু তাৰ নিজৰ নাম্বাৰটোৰ পৰা ফোন নাই মৰা, হয়তো মোৰ নাম্বাৰটো তাৰ লগত ছেভ নাই চাগে, কিন্তু তাৰ নাম্বাৰ মোৰ লগত ছেভ আছে। আগতে মই ফোন কৰিছিলোঁ, বাট লগৰ এটাৰ নাম্বাৰ তাৰ লগৰ এটাৰ মোৰ লগত নাম্বাৰ ছেভ আছে, সি মোক ভালকৈ চিনিও পায়। তো লগৰটোৰ নাম্বাৰৰ পৰা মোলৈ ফোন কৰি কিনি সি মোক কালি প্ৰথমে কৈছে কি ভিডিঅ'টো ডিলিট কৰি দিয়ে, ভণ্টিৰ এক্সাম আছে এনেকৈ নে কিবা ক'লে। ভিডিঅ' ডিলিট কৰি দিব কোৱা নাই, মানে থাম্বনেইলখন চেঞ্জ কৰি দিব কৈছে। মই এটা কথা কৈছিলোঁ, জাষ্ট ভিডিঅ'টো মই বেয়াকৈ বনোৱা নাইকিয়া, বেয়াকৈ মই একো কোৱা নাইকিয়া, তই ভিডিঅ'টো এবাৰ চাই ল। সেইবিলাক কোৱাৰ পিছত সি মোক কৈছে, আৰে তই কেলা ভিডিঅ'টো বোলে হেৰি ভিডিঅ' থাম্বনেইলখন চেঞ্জ নকৰিলে মোৰ ভণ্টিৰ ফটোখনেদি একো ফাৰ্ক নপৰে যা বুলি কৈছে। মই ঠিক আছে, যদি একো ফাৰ্ক নপৰে থাকক ভিডিঅ', থাকক থাম্বনেইল তেনেকৈ থাকক। সি লাষ্টত ঠিক আছে গুড নাইট বুলি কয়, মাৰ্কছটো বুলি কৈছে, গুড নাইট বুলি কয়। ঠিক আছে, কাৰণ মই তাৰ নিচিনা কণ্টেণ্টৰ আকাল, মানে মোৰ কণ্টেণ্টৰ আকাল নাই তাৰ নিচিনাকৈ, আৰু আমি ৰেকৰ্ডিং নকৰোঁ, কাৰণ তাৰ লগত গোটেইটো ৰেকৰ্ডিং আছে। সি যদি ৰেকৰ্ডিংটো আপোনালোকক শুনাই ন, যদি সি ভিডিঅ' বনাই ৰেকৰ্ডিংটো লৈ, তেতিয়াহ'লে সি গোটেই ৰেকৰ্ডিং দি কিনি সি ভিডিঅ' বনাব লাগিব, গোটেইটো ৰেকৰ্ডিং দি ভিডিঅ' বনাব লাগিব। তেতিয়া মানে গম পাম যে সি কেলা কোন, নহ'লে সি তোক এটা তই মানে যদি গোটেই ৰেকৰ্ডিং দি যদি তই ভিডিঅ' নবনাও ন, তই হিজিৰা, তই হিজিৰা বুলি ক'ম, চালা চুট মাৰণি কেলা। আৰু এটা কথা সি কৈছিলে কি বেলেগৰ নিচিনাকৈ তই মানে চাপৰিগিৰি কৰি থকা ভিডিঅ' নাই নহয়। চাপৰিগিৰি মানে কি বেলেগে মানে ৰিলছ এটা বনালে সেইটো চাপৰিগিৰি কৰা হয়, আৰু তই বনালে কি ভাল সুদূৰ ভাই। আমি যদি এতিয়া মানে ভিডিঅ' এটা বনাওঁ তেতিয়াহ'লে মানে কি বেয়া, আৰু তই বনালে কি ভাল। চুট মাৰি মোৰ ওচৰত আহিবি কেতিয়াবা কেলা, তোৰ মুখত মুতি দিম বাল। প্ৰথমতে ইয়াৰ মানে কি ৰিলছ, মানে ইয়াৰ কেইটামান ৰিলছ মই থৈছোঁ, ৰিলছ কেইটামান চাই লওঁ। আৰু এটা কথা, তাৰ ৰিলছটো চোৱাৰ আগতে মোৰ আৰু এটা কথা শুনি লোৱা, তাৰ ভিডিঅ'টো চাবা বাৰু তোমালোকে। এটা কথা কি, মই তাক কালি সি মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰি আছে, পূৰা ইনষ্টাগ্ৰামত মেছেজ কৰি আছে। এইকেইটা চাই লোৱা তোমালোকে, এইকেইটা ক্লিক চোৱা, মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ। এইকেইটা চোৱা ভালকৈ চাই লোৱা, পঢ়ি চাই লোৱা। আৰু কথা হৈছে মানে কি, ই লাষ্টত মোক ব্লক কৰিলে, ইনষ্টাত ব্লক কৰিছে, হাইড কৰিছে। আৰে ভাই, যদি তোৰ ভুলেই নাই তই ব্লক হাইড কিয় কৰিলি? আৰু তই কি ভাবিছ নেকি তোৰ ভাগৰ একো মানে মূৰত হেৰি নাই বুলি? তই মোক ব্লক কৰিলে কি হ'ল? তোৰ ভাগৰ গোটেইখিনি ন চবুত একঠা কৰি থোৱা আছে, মানে গোট খাই থোৱা আছে। আৰু তোৰ মানে যোনদিনা তোৰ মানে গোটেই মানে হেৰিটো খুলি দিম ন, তোৰ পুল খুলিম, সেইদিনা তই কানি তই কেলা ভাত খাব লাগিব, টেঙা নিদিবা অপইতা চালা। তই এটা পলিথিন ফাটি জন্ম হোৱা সুদূৰ ভাই। আৰু বেলেগে ভিডিঅ' বনালে কি এইটো ভিডিঅ' চাওকচোন আপোনালোকে, প্ৰথমতে এইটো ভিডিঅ' চাই লওক। ৯৯টা কুকুৰ ভোকে মোৰ পিছত, তুমিও ভোকা, ১০০টা আহি যাব। বাপেৰ মোৰতো থাকিব মই তুমি নোহোৱাকে। দুইটাই মিলি ন মাৰ বাপেৰৰ মূৰটো বনাইছ কেলা চুট মাৰণিহঁত, বকা চুদা। আৰু ন গাইছ, দেখাটো পাইছে ককাকে ভনীয়েকক পূৰা জ্ঞান দি আছে। আৰু এনেকৈ এদিন গৈলে ভনীয়েকেও এদিন কেলা কেমেৰাটোৰ সন্মুখত ক'ব, যোনসকলে মোৰ ভিডিঅ'ক চাই তোমালোকে জ্বলি আছা, তেহেঁতৰ গুটি দুটা ছিঙি আনি মই মাৰ্বল খেলিম। আৰু লাষ্টত আৰু এটা কথা কৈ দিছোঁ, যোনকেইটাই টেঙা নিদিবাৰ ওপৰত আমি ভিডিঅ' বনোৱাৰ পিছত যোনকেইটাই মোৰ ভিডিঅ'ত এই কমেণ্ট কৰ ন, কমেণ্ট কৰাকেইটাক কৈছোঁ অলপমান ভাবি চিন্তি কমেণ্ট দিবি, নজনা নেমেলাকে যিটি লিখি নিদিবি কেলা লিখিব জানো বুলি সুদূৰ ভাই। ভিডিঅ' চাব লৈছোঁ, ভিডিঅ' চাবি, নহ'লে কৈছোঁ। আৰু এটা কথা, টেঙা নিদিবাই মোক কি কৈছিলি লাষ্টত মেছেজটো, মই কি ভিউৱাৰ্ছৰ কাৰণে ভিডিঅ' বনাই আছোঁ? মানে তই কি বালৰ কাৰণে ভিডিঅ' বনাইছোঁ? তই ভিউছৰ কাৰণে ভিডিঅ' বনোৱা নাই সুদূৰ ভাই, অকাতত থাকিবি কেলা। হ'ব পাৰে তোতকৈ কেলা ছাবস্ক্ৰাইবাৰ কম, কিন্তু তোতকৈ ওপৰত গৈ দেখাম কেলা। তইতো গ'লি চেলেঞ্জ, তোৰ লগত মই চেলেঞ্জ কৰিছোঁ, তই মোক ৰ'ষ্ট কৰিব নালাগে কেলা, গম পাইছ নাই? তই মোক ৰ'ষ্ট কৰিব নালাগে, তোৰ ৰ'ষ্ট মই তোক কৰিম। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ ভিডিঅ' মানে ইয়াক যিমানখিনি ধুবলগীয়া আছিল ধুই দিলোঁ। কাৰণ ইয়াৰ যদি মাইণ্ডত যদি অলপমান জ্ঞান আছে সি নিজে বুজি পাই যাব, যদি বুজি নাপায় ই এটা হিজিৰা। কাৰণ মই আৰু ই যেতিয়াই ৰ'ষ্ট কৰে মই তেতিয়াই তাৰ ওপৰত ভিডিঅ' বনাম, কাৰণ ই মোক ৰ'ষ্ট কৰিব নালাগে। কাৰণ তোৰ ৰ'ষ্ট মোক নালাগে, নিজৰ দমত উঠিম। কাৰণ মোৰ ভৰি আছে খোজকাঢ়িবলৈ, তোৰতো কেলা ভৰি ডাইৰেক্ট তোৰ তাত ধৰি কিনি কথা নকওঁ। তো আজি ভিডিঅ'টো ইমানতে আছে, সামৰণি মাৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব নালাগে, অলপ শ্বেয়াৰ কৰি দিলেই হ'ল।
তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ বাই।